কবিতাৰ শিৰোনাম প্ৰেমৰ অন্তিম উপহাৰ। কথা বাবুল হাজৰিকা, পাঠ ৰিম্পী বৰা। কেতিয়াবা স্মৃতিবোৰে বৰকৈ আমনি কৰে। এতিয়াতো তুমি আনৰ জীৱনৰ লগৰী। তথাপিও যেন অবুজন মনটোৱে উচুপি উঠে অকলশৰে নিজাৰ ৰাতি। সেমেকা দুচকুত যেন বিৰিঙি উঠে পোৱা নোপোৱা বিষাদৰ বেদনা। সপোনৰ কাৰেং ঘৰটো পৱন ধুমুহাত ভাঙি গ'ল প্ৰবঞ্চনাৰ বলি হৈ। বন্ধ হৈ যাব ধৰা প্ৰতিটো উশাহে দি যায় জীৱনৰ এক নতুন অভিজ্ঞতা। কলিজাৰ কোনোবা কোণত শুকাব ধৰা সেই দুখৰ ঘাঁবোৰ পুনৰ সজীৱ হৈ উঠে। পাহৰিব বিচৰা সেই প্ৰতিটো পলেই বুকুখনৰ ধপ ধপনিবোৰ বঢ়াই তোলে। তুমিতো মোৰ মৰম ভালপোৱাবোৰ নেওচি অযোগ্য বুলি প্ৰমাণ কৰিলা। হৃদয়ত প্ৰেমৰ ফুলপাহি নাপাওঁতেই কলিতে মৰহি শুকাই গ'ল। প্ৰেম স্বৰ্গীয় অনুভূতি বুলি তুমিয়েই কৈছিলা। জনম জনমৰ বাবে প্ৰতিশ্ৰুতি দিছিলা। মিছা সপোন দেখুৱাই আঁতৰি গ'লা তুমি কল্পনাৰ সাগৰত মোক অকলে এৰি। কলিজাৰ মাজত সযতনে ৰখা তোমাৰ প্ৰতিচ্ছবি কেতিয়াও মচিব নোৱাৰো মই। এনেকৈ পাৰ কৰিম সময়বোৰ। স্মৃতিৰ উকা কাগজত লিখি থৈ যাম প্ৰেমৰ সেই অন্তিম উপহাৰ।